পৰিবাৰৰ সৌজন্যত আয়োজিত ৩২৫তম খালছা পন্থৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এই শুভক্ষণত লংকা খালছা সেৱা সংঘৰ প্ৰতিষ্ঠাপক দলজিৎ সিঙক সম্বৰ্ধনা অৰ্পণ কাৰ্যসূচী। আজি লংকা গুৰুদ্বাৰৰ সৌজন্যত আয়োজিত ৩২৫তম খালছা পন্থৰ জন্ম জয়ন্তী তথা বৈশাখী পৰ্বতী পবিত্ৰ শ্ৰীগুৰু গ্ৰন্থ চাহেবজীৰ এটা অখণ্ড পাঠেৰে অতি উলহ মালহেৰে গুৰুদ্বাৰা প্ৰাংগণত পালন কৰে। যোৱা ২০১১ চনতে লংকাৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়স্থলীত শিখ যুৱক যুৱতীসকলক অপসংস্কৃতিৰ ধামখুমীয়াৰ পৰা আঁতৰাই আনি জাতি প্ৰেম তথা ধৰ্ম সংস্কৃতিৰ প্ৰতি অনুৰাগী কৰি একতাৰ ঢোলেৰে বন্ধাৰ প্ৰয়াসেৰে এই খালছা সেৱা সংগতি প্ৰতিষ্ঠা কৰি দলজিৎ সিঙে ব্যক্তিত্ব ভৰা জীৱনাদৰ্শৰ মাজেৰে সমাজৰ প্ৰতি যি আত্মিক অনুৰাগ প্ৰদৰ্শন কৰিলে সেয়া সঁচাই প্ৰশংসনীয়। তেখেতৰ এই প্ৰয়াস অতি গৌৰৱপূৰ্ণ তথা দেশ জাতি ভাষা সংস্কৃতিৰ পথাৰখনৰ বাবে এক অমূল্য সম্পদস্বৰূপ। গণমুখী চিন্তাধাৰা অতি সুউচ্চ মানসম্পন্ন সমাজ কৃষ্টি সংস্কৃতি ভাষা সাহিত্যৰ জগতখনিলৈ আগবঢ়োৱা বৰঙণিয়ে অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তা বিলাই সমাজখনত সম্প্ৰীতিৰ এনাজৰী গঢ়াৰ ক্ষেত্ৰত যি ভূমিকাক লৈ খালছা সেৱা সংঘই শলাগ লোৱাৰ লগতে বৈশাখী পৰ্বতীৰ লগত সংগতি ৰাখি এই শুভক্ষণত লংকা খালছা সেৱা সংঘৰ প্ৰতিষ্ঠাপক আৰু খালছা সেৱা সংঘৰ প্ৰথমবাৰৰ সভাপতি আৰু বৰ্তমানৰ খালছা সেৱা সংঘৰ মুখ্য উপদেষ্টা তথা খালছা সেৱা সংঘ প্ৰতিষ্ঠাপক দলজিৎ সিঙক খালছা সেৱা সংঘৰ তৰফৰ পৰা ক্ষুদ্ৰ সম্বৰ্ধনা অৰ্পণ কৰে। আমাৰ লংকা গুৰুদ্বাৰ প্ৰবন্ধ কমিটিৰ সৌজন্যত আমাৰ খালছা পন্থ তথা বৈশাখী গ্ৰুপক আজি ৩২৫তম বৰফী উদযাপন কৰা হয় আৰু এই শুভক্ষণত সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ লংকাত ২০১১ চনত খালছা সেৱা সংঘ বুলি এটি সংঘ প্ৰতিষ্ঠা কৰা হৈছিলে আৰু সেই প্ৰতিষ্ঠাপক হিচাপে মই আছিলোঁ আৰু সেই সংঘৰ প্ৰথমগৰাকী সভাপতি আছিলোঁ। তাৰ বাবে আজি এই শুভক্ষণত খালছা সেৱা সংঘৰ সৌজন্যত যি মোক সন্মান দিলে তাৰ বাবে মই সঁচাই খুব আনন্দিত হৈছোঁ। কাৰণ আমাৰ শিখ জাতিৰ প্ৰতি বা সকলোৰ হৈ যিমানখিনি মই সেৱা কৰিব পাৰোঁ ৰাইজৰ হৈ তাৰে মই প্ৰচেষ্টা কৰি আছোঁ আৰু আগলৈও এনেধৰণৰ প্ৰচেষ্টা কৰি যাম।